হেল্ল' বন্ধুসকল, ব্লগছ টিপছ চেনেললৈ আপোনালোকক স্বাগতম। তো ভিউয়াৰ্স, আজিৰ ভিডিঅ'টোৰ বিষয় হ'ল সেবাৰ কম্পাৰমেণ্টেল পৰীক্ষাৰ ৰিজাল্টৰ বিষয়। তো যিসকল কেণ্ডিডেটছে পৰীক্ষাটো দিছিল সেইসকল কেণ্ডিডেটৰ বাবে তো ভিউয়াৰ্স আহক ভিডিঅ'টো চাই লওঁ। তো ভিউয়ার্স আহক সেবা কম্পারমেন্টাল রিজাল্ট 2019 SSLC সেকেন্ডারি এডুকেশন বোর্ড অফ আসাম সেবা। তো ৰিজাল্ট ষ্টেটাছ অনলাইনতে চাব পাৰিব আৰু ৰিজাল্ট ডেটটো হ'ল 31/7/2019 at 10 PM, মানে অহাকালি। তো নেম অফ দ্য এক্সামিনেশ্যনটো জানে, সেবা কম্পাৰমেণ্টেল এক্সাম। আৰু আপোনাৰ ষ্টাৰ্টিং ডেট আছিল 1 জুলাই 2019 আৰু লাষ্ট ডেট আছিল 6 জুলাই 2019 আৰু ৰিজাল্ট ষ্টেটাছ কামিং চুন, মানে অহাকালি আহিব। আৰু ইয়াতে ৰিজাল্ট এভেইলেবল কৰি দিছে 31 জুলাই। তো ভিউয়াৰ্স, তো এই টোটেল এপ্ৰেড ষ্টুডেণ্ট আছে 42,418 আৰু টোটেল পাছ ষ্টুডেণ্ট 20,980টা। ফাৰ্ষ্ট ডিভিজনত পাছ কৰা আছিল 403টা, ছেকেণ্ড ডিভিজনত পাছ কৰা আছে 8,681টা আৰু থাৰ্ড ডিভিজনত পাছ কৰা আছে 11,896টা। টোটেল HM ষ্টুডেণ্টছ হ'ল 986 আৰু পাষ্ট HM ষ্টুডেণ্ট 536 জন। তো ভিউয়াৰ্স, ইয়াতে চাওক হাউ টু চেক সেবা কম্পাৰমেণ্টেল ৰিজাল্ট 2019। ইম্পৰ্টেণ্ট লিংকসমূহ ইয়াতে দিয়া আছে। তো ভিউয়াৰ্স, ইয়াতে আৰু এটা বস্তু আছে, আপোনাৰ কম্পাৰমেণ্টেল এক্সাম ৰিজাল্ট টুমৰো at 10 PM দি দিছে আৰু ইয়াৰ অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব পাৰিব। তো কেনেকৈ কৰিব একবাৰ চাই লওঁ। সৰি, এক মিনিট। ক্লিক হাৰ অহাকালি। তো ভিউয়াৰ্স, এইটো ৰিজাল্ট গেজেট যেটো আছে, আপোনালোকক ৰিজাল্ট গেজেটটো দেখুৱাই আছে, এক মিনিট মই। তো ৰিজাল্ট গেজেটটো চাওক, ৰিজাল্ট গেজেট ইয়াতে আপোনাৰ পিডিএফটো তাৰপৰা ডাউনলোড কৰি ল'ব পাৰিব। ইয়াতে সব চাব পাৰিব, হাই স্কুল লিভিং চাৰ্টিফিকেট, এক্সামিনেশ্যন 2019, ডিষ্ট্ৰিক্ট ৱাইজ পাৰফৰ্মেঞ্চ ৰিপৰ্ট, যিকোনো ধৰণৰ চাব পাৰিব। বৰপেটা, বঙাইগাঁও, বাক্সা, চিৰাং, কাছাৰ, ধুবুৰী, দৰং, ধেমাজি, ডিব্ৰুগড়, গোৱালপাৰা, বহুত। তাৰপিছত ইয়াতে আৰু এটা বস্তু চাব, মেৰিট লিষ্ট। এইটো বহুত বস্তু চাব পাৰিব ইয়াতে। ৰোল চোল চব দিয়া আছে, চেণ্টাৰ নাম চব দিয়া আছে। পিডিএফটো ডাউনলোড কৰি আজিয়ে চাব পাৰিব। তো ভিউয়াৰ্স, লিংকটো ভিডিঅ' ডিছক্ৰিপশ্যনত দি দিম। তো ভিউয়াৰ্স, যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু কমেণ্ট কৰি মন্তব্য জনাব আপোনালোকৰ। আৰু ছাবস্ক্ৰাইবটো কৰিবই লাগিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰিব, যাতে ইয়াত নতুন আপডেটসমূহ পাই থাকিব। তো জয় হিন্দ।